নমস্কাৰ, মই পুলকেশ মজুমদাৰে সকলোকে মোৰ এই শিক্ষামূলক তথা অনুপ্ৰেৰণামূলক চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো পিটিকি দিবলৈ অনুৰোধ জনাইছোঁ। লগতে ভিডিঅ'টো শেষলৈকে চাই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এতিয়া মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ছাত্ৰ বন্ধুসকল, বহুদিনৰ মূৰত তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। এই যে ফটোখনত দেখিছা সৰু ল'ৰাজন, চিনি পাইছানে? চিনি পোৱা নাই চাগে, অকণমান পিছতে আমি তেওঁক চিনি পাম, কিন্তু এইটো জানি থোৱা যে তেওঁ পিছলৈ এজন ডাঙৰ মানুহ হৈছিল আৰু সেইজনেই এইজন। আৰু এইজনকো চাগে চিনি পোৱা নাই, কাৰণ এওঁৰ এই ৰূপটো আমি সাধাৰণতে নেদেখোঁ। এওঁ হৈছে বিশ্ববিশ্ৰুত দাৰ্শনিক, পণ্ডিত, শিক্ষাবিদ, আজীৱন শিক্ষক তথা ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এগৰাকী শিল্পীয়ে অঁকাত তেওঁৰ নিজৰ এই ছবিখনত ডক্টৰ ৰাধাকৃষ্ণনে তেলেগু ভাষাত চহীও কৰি থৈছে। তো শিল্পীগৰাকী কোন তোমালোকে জানিবলৈ চেষ্টা কৰিবাচোন। এতিয়া আহা আমি ডক্টৰ ৰাধাকৃষ্ণনৰ পৰিচয় চমুকৈ জানি লওঁ। তেওঁৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত তেতিয়াৰ মাদ্ৰাজ আৰু বৰ্তমানৰ চেন্নাইৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰৰ তিৰুতানী নামৰ এখন ঠাইত। তেওঁৰ পিতাকৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা। তেওঁৰ পিতাক বীৰস্বামী এজন নৈষ্ঠিক ব্ৰাহ্মণ আছিল আৰু সেই অঞ্চলৰ জমিদাৰৰ অধীনত এটি সাধাৰণ চাকৰি কৰি পৰিয়ালটোক পোহপাল দিছিল। ৰাধাকৃষ্ণনে 4 বছৰ বয়সতেই তিৰুতানীৰ এখন বিদ্যালয়ত তেওঁৰ পঢ়া শুনা আৰম্ভ কৰে আৰু 8 বছৰ বয়সত তিৰুপতিত থকা এখন জাৰ্মান মিছনেৰী স্কুলত নামভৰ্তি কৰে। ইয়াৰ 4 বছৰ পিছত তেওঁ ভেলোৰৰ এখন মিছনেৰী কলেজলৈ পঢ়িবলৈ যায় আৰু তাৰ পৰাই 1902 চনত সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে। তেতিয়াৰে পৰা আৰম্ভ কৰি পিছলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰালৈকে তেওঁ পঢ়া শুনাৰ নামত ঘৰৰ পৰা কোনো টকা পইচা আনিব লগা হোৱা নাছিল। তেওঁ প্ৰতিটো পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ লাভ কৰা বৃত্তিৰ ধনেৰেই তেওঁ পঢ়া শুনাৰ খৰচ চলাইছিল। শিক্ষা সাংকৰি তেওঁ ভাৰতৰ কেইবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনকি অক্সফৰ্ডকে ধৰি ইউৰোপৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয়ত তেওঁ আমন্ত্ৰিত অধ্যাপক হিচাপে পাঠদান কৰিছিল। শিক্ষক হিচাপে তেওঁ ইমানেই জনপ্ৰিয় আছিল যে তেওঁ পাঠদান কৰি থকা অৱস্থাত তেওঁৰ শ্ৰেণীকোঠাত অন্য বিষয়ৰ ছাত্ৰ ছাত্ৰীয়েও আহি সদায় ভিৰ কৰিছিল। হাইস্কুলীয়া জীৱনতে তেওঁ স্বামী বিবেকানন্দ আৰু বীৰ সাৱাৰকাৰৰ লেখনিসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু পিছলৈ তেওঁৰ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি নেতাসকলৰ লগত মধুৰ সম্পৰ্ক স্থাপন হৈছিল। 1949 চনত প্ৰধানমন্ত্ৰী নেহৰুৱে ৰাধাকৃষ্ণনক ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়ে আৰু তাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হয় আৰু 1952 চনৰ পৰা 1962 চনলৈ ডক্টৰ ৰাধাকৃষ্ণনে ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু 1962 চনৰ পৰা 1967 চনলৈ তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সেৱা আগবঢ়ায়। ভাৰত মাতাৰ সুযোগ্য সন্তান এইগৰাকী মহান দাৰ্শনিক, শিক্ষাবিদ তথা ৰাষ্ট্ৰনেতাই 1975 চনৰ 17 এপ্ৰিল তাৰিখে তেতিয়াৰ মাদ্ৰাজৰ তেওঁৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। এয়াই আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ একেবাৰে চমু বিৱৰণ। তোমালোকে তেওঁৰ বিস্তৃত জীৱনী পঢ়ি তেওঁৰ জীৱনৰ বিষয়ে জানিব পাৰিবা, তাৰ দ্বাৰা নিজে অনুপ্ৰাণিত হ'ব পাৰিবা। এতিয়া আহাচোন মই তোমালোকক ডক্টৰ ৰাধাকৃষ্ণনৰ জীৱনৰ
কেইটামান অতি আমোদজনক আৰু প্ৰেৰণাদায়ক কথা কওঁ, যিকেইটাৰে তোমালোক নিশ্চয় অনুপ্ৰাণিত হ'ব পাৰিবা। পিতৃ বীৰস্বামীয়ে ৰাধাকৃষ্ণন এজন পূজাৰী বা পুৰোহিত হোৱাটো বিচাৰিছিল, কিন্তু তেওঁ নিজৰ ইচ্ছা শক্তিৰ বলত, নিজৰ জ্ঞান স্পৃহাৰ বলত কি হ'লগৈ আমি সকলোৱে নিজেই দেখিছোঁ। ৰাধাকৃষ্ণন দৰ্শন শাস্ত্ৰৰ পণ্ডিত আছিল যদিও তেওঁ উচ্চ শিক্ষা আৰম্ভ কৰিবলৈ ওলাওঁতে তেওঁ কিন্তু দৰ্শন শাস্ত্ৰ পঢ়িব বিচৰা নাছিল। তেওঁ পদাৰ্থ বিজ্ঞান বা বিজ্ঞানৰ তেনেকুৱা এটা বিষয় অধ্যয়ন কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ হাতত তেতিয়া কিতাপ পত্ৰ নাছিল। তেনে মুহূৰ্ততেই বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি উভতি অহা তেওঁৰ এগৰাকী সম্পৰ্কীয় ককায়েকৰ পৰা তেওঁ কেইখনমান দৰ্শন শাস্ত্ৰৰ পুৰণা কিতাপ পায়, আৰু সেই কিতাপকেইখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ পিছলৈ এজন বিশ্ববিখ্যাত দাৰ্শনিক, দৰ্শন শাস্ত্ৰৰ পণ্ডিত হৈছিলগৈ। এইটো নিশ্চয় এটা অনুপ্ৰেৰণাদায়ক কথা। আমি সকলোৱে ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। ডক্টৰ ৰাধাকৃষ্ণনে তেওঁৰ কৰ্মজীৱনত 3 বছৰ কাল মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল, আৰু তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰিছিল। এই মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বিদায় লৈ তেওঁ কলিকতালৈ যোৱাৰ আগমুহূৰ্তত তেওঁৰ মহীশূৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে তেওঁক অনুৰোধ জনাইছিল যে মহাশয়, আমি আপোনাক বিশ্ববিদ্যালয় চৌহদৰ পৰা ষ্টেচনলৈ এখন ঘোঁৰা গাড়ীৰে আগবঢ়াই থৈ আহিম, আপুনি যাতে আমাৰ অনুৰোধ ৰক্ষা কৰে। ছাত্ৰসকলৰ অনুৰোধ ক্ৰমে ডক্টৰ ৰাধাকৃষ্ণনে গৈ এখন ফুলেৰে সজোৱা ঘোঁৰা গাড়ীত বহিল, কিন্তু তেওঁ দেখিলে যে তাত ঘোঁৰা এটাও নাই। অলপ পিছতে তেওঁ দেখিলে যে ঘোঁৰাৰ সলনি তেওঁৰ মৰমৰ ছাত্ৰসকলে সেই ঘোঁৰা গাড়ীখন নিজে কান্ধেৰে টানি টানি ষ্টেচনলৈ আগবঢ়াই লৈ গৈছে। চোৱাচোন, সি নিজৰ শিক্ষাগুৰুৰ প্ৰতি কিমান শ্ৰদ্ধা, কিমান প্ৰেম থাকিলে ছাত্ৰসকলে এনেকুৱা কাম কৰিব পাৰে। আৰু ডক্টৰ ৰাধাকৃষ্ণনে তেনেকুৱা শ্ৰদ্ধা, তেনেকুৱা প্ৰেম ছাত্ৰসকলৰ পৰা লাভ কৰিছিল। কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ভাৰতবৰ্ষৰ নিচিনা এখন দেশৰ ৰাষ্ট্ৰপতিৰ নিচিনা উচ্চ পদবীত অধিষ্ঠিত হৈও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে অতি সাধাৰণ, সহজ সৰল জীৱন যাপন কৰিছিল। এটা উদাহৰণ শুনাচোন। তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গোটেই কালছোৱাত তেওঁৰ দৰমহাৰ মাত্ৰ 25%হে তেওঁ গ্ৰহণ কৰিছিল। তেওঁৰ দৰমহা আছিল 10,000 টকা, কিন্তু তেওঁ মাহে মাত্ৰ 2,500 টকাকৈহে লৈছিল, আৰু বাকী 7,500 টকা তেওঁ প্ৰধানমন্ত্ৰীৰ যি সাহায্য পুঁজি, সেই পুঁজিত দান হিচাপে আগবঢ়াইছিল। চোৱাচোন, তেওঁ কিমান মহান, কিমান দেশপ্ৰেমী আছিল। 1962 চনত যেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তেতিয়া তেওঁৰ প্ৰিয় ছাত্ৰ ছাত্ৰী আৰু অনুগামীসকলে তেওঁক গৈ অনুৰোধ জনাইছিল, তেওঁৰ পৰা অনুমতি বিচাৰিছিল যে তেওঁৰ জন্মদিৱসটো 5 ছেপ্টেম্বৰটো সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰিব বিচাৰে। তেতিয়া তেওঁ কৈছিল যে নাই, মোৰ জন্মদিন পালন কৰাৰ প্ৰয়োজন নাই, কিন্তু যদি আপোনালোকে বিচাৰে মোৰ সেই জন্মদিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সমগ্ৰ শিক্ষক সমাজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰক আৰু তেখেতসকলৰ জীৱনৰ উন্নতিৰ বাবে চিন্তা কৰক, কাৰণ শিক্ষকসকলেই হৈছে সমাজ পৰিৱৰ্তনৰ মূল হোতা আৰু ৰাষ্ট্ৰ নিৰ্মাতা। আৰু তেতিয়াৰে পৰাই আমাৰ ভাৰতবৰ্ষত 5 ছেপ্টেম্বৰ তাৰিখটো, অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু আজি এই শিক্ষক দিৱসৰ দিনা আমি আটাইয়ে সেই মহান দাৰ্শনিক পণ্ডিত ৰাষ্ট্ৰনেতাজনক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, আৰু সমগ্ৰ শিক্ষক সমাজলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আহাচোন আমি সকলোৱে একেলগে গাওঁ। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ্দেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। নমস্কাৰ, ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ।